নমস্কাৰ বন্ধু-বান্ধৱীসকল MGX অন্য এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যেহেতু বন্ধু-বান্ধৱীসকল প্ৰফেশ্যনেলভাৱে ভিডিঅ' এডিটিং কৰিবৰ কাৰণে এটা সম্পূৰ্ণ প্ৰফেশ্যনেল এপছ প্ৰয়োজন। যেহেতু বন্ধু-বান্ধৱীসকল সবচে বেষ্ট এপছ হৈছে কাইনমাষ্টাৰ। যেহেতু বন্ধু-বান্ধৱীসকল কাইনমাষ্টাৰত সকলো ধৰণৰ ভিডিঅ' এডিটিং কৰিব পৰা যায়। যেহেতু বন্ধু-বান্ধৱীসকল কাইনমাষ্টাৰ অন্য অসুবিধা নহ'লেও যেহেতু আমি যদিহে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰোঁ তেনেহ'লে আমাক ৱাটাৰমাৰ্ক দেখিবলৈ পোৱা যায়। যেহেতু ভিডিঅ' এডিটিং কৰাৰ পিছত আমি ৱাটাৰমাৰ্ক শ্ব' হয়। যেহেতু বন্ধুসকল আমি এই ৱাটাৰমাৰ্ক কেনেকৈ এৰুৱাম, যেহেতু কেনেকৈ ৰিমুভ কৰিম, তাৰ উপৰি বন্ধুসকল আমি ক'ৰ পৰা ডাউনলোড কৰিলে কোনো ধৰণৰ ৱাটাৰমাৰ্ক লগতে পে'মেণ্ট কৰিব নালাগে, সম্পূৰ্ণ আনলক পাব আৰু সম্পূৰ্ণ ফ্ৰী। যেহেতু বন্ধু-বান্ধৱীসকল প্ৰথমে মই মোবাইল স্ক্ৰীনত যাওঁ। বন্ধু-বান্ধৱীসকল প্ৰথমে মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। এনেধৰণে অ'পেন হৈ যোৱাৰ পাছত আপুনি চাৰ্চ বাৰত টাইপ কৰিব digitpin.com বুলি। যেহেতু ইয়াত মই টাইপ কৰি আছোঁ digitpin.com। যেহেতু এনেধৰণে টাইপ কৰাৰ পিছত চাৰ্চ কৰি দিব। এনেধৰণে চাৰ্চ কৰি দিয়াৰ পাছত সম্পূৰ্ণ পেজখন এনেধৰণে খোল খাই যাব। এনেধৰণে খোল খাই যোৱাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰিব। যেহেতু এনেধৰণে স্ক্ৰল ডাউন কৰাৰ পাছত স্ক্ৰল ডাউন কৰিব। এনেধৰণে স্ক্ৰল ডাউন কৰাৰ পাছত এয়া দেখিছে গো টু ডাউনলোড পেজ। আমি যিটো পেজৰ পৰা ডাউনলোড কৰিম তাত লৈ যাব। যেহেতু আপুনি এই গো টু ডাউনলোড পেজত ক্লিক কৰি দিব। এনেধৰণে ক্লিক কৰাৰ পিছত সম্পূৰ্ণ পেজখনত লৈ যাব। এনেধৰণে এয়া সম্পূৰ্ণ স্ক্ৰল ডাউন কৰাৰ পাছত যেহেতু মোৰ অলপ লেজি হৈছে, যেহেতু অলপ শ্ল' চলিছে, এনেধৰণে আকৌ স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত এয়া দেখিছে 4টা অপশ্যন আহি গৈছে। এনেধৰণে আহি যোৱাৰ পিছত বন্ধু-বান্ধৱীসকল দেখিছে প্ৰথমটো 80 MB আছে, সেইটো লেটেষ্ট। যিহেতু সেইটো ভাৰ্চন হয়তো ছাপোৰ্ট নকৰিব পাৰে। যিটো নেক্সট যিটো আছে 70 MBৰ আপুনি এইটো ক্লিক কৰি দিব। এইটো ক্লিক কৰাৰ পিছত সম্পূৰ্ণ এনেধৰণে ডাউনলোড হৈ যাব। যিহেতু মোৰ ডাউনলোড হৈ আছিলে বাৰু, আগতে ডাউনলোড কৰাৰ কাৰণে ডাউনলোড এগেইন দেখাইছে। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত দেখিছে ইয়াত ডাউনলোড ফাইল নেক্সট আকৌ ডাউনলোড হৈ গৈছে। যেহেতু এনে ডাউনলোড হোৱাৰ পাছত যেহেতু ডাউনলোড হৈ আছে, টাইম লৈছে। ইয়াত দেখিছে ডাউনলোড হৈ গ'ল। যেহেতু এতিয়া আমি অ'পেন কৰিব লাগিব। সেইটো মই অ'পেন কৰি লৈছোঁ। মই লৈ লৈছোঁ। এইটো ডাউনলোড কমপ্লিট। যেহেতু মই লৈ লৈছোঁ। ইয়াত দেখিছে আননো ষ্টেকিং এপছ যিহেতু দেখুৱাই আছে এনেধৰণে। যেহেতু ইয়াৰ ইনষ্টল আমি ইনষ্টল কৰিব লাগিব। যেহেতু মই ইনষ্টল কৰি দিছোঁ। এয়া ইনষ্টল হৈ গৈছে। এয়া অ'পেন। যেহেতু অ'পেন কৰি দেখুৱাইছোঁ, কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাহে, লগতে সম্পূৰ্ণ ফ্ৰী পাব, সকলোখিনি আনলক, কোনো ধৰণৰ পে'মেণ্টো কৰিব নালাগে। যিটো মই অ'পেন কৰি লৈছোঁ। যিহেতু মই এপছটো চাইছিলোঁ ট্ৰাই কৰি, যিহেতু যদিহে পে'মেণ্ট কৰিব লগা হয় আপোনালোকক মিছা কৰিতো একো নহ'ব, সেইকাৰণে মই প্ৰথমে আগতে এবাৰ ট্ৰাই কৰি লৈছিলোঁ। যিটো ইয়াত দেখিছে এণ্টাৰ প্ৰজেক্ট নেম, যিহেতু ইয়াত প্ৰজেক্ট নেমো লিখিব পাৰিব। মই স্ক্ৰীন বহল কৰি লৈছোঁ, লেণ্ডস্কেপ কৰি লৈছোঁ। লগতে বন্ধু-বান্ধৱীসকল ভিডিঅ' এটা লৈ মই আপোনালোকক সম্পূৰ্ণ ধুনীয়াকৈ দেখুৱাই দিছোঁ যে ইয়াত ৱাটাৰমাৰ্ক থাকিবনে নাথাকে। যিহেতু দেখা পাব নাপায়, মই সম্পূৰ্ণ ধুনীয়াকৈ দেখুৱাই দিছোঁ। মই ভিডিঅ' এটা লৈ লৈছোঁ। যিহেতু ইয়াৰ মোৰ অলপ ভিডিঅ' আছিলে কাৰণে মই অলপ ঢাকি ৰাখিছোঁ। এয়া মই ভিডিঅ'টো সম্পূৰ্ণ লৈ লৈছোঁ। ভিডিঅ'টো লৈ লোৱাৰ পাছত এয়া দেখিছে ইয়াত কোনো ধৰণৰ কাইনমাষ্টাৰ এপ্লিকেশ্যন, কোনো ধৰণৰ মেড উইথ কাইনমাষ্টাৰ বা কাইনমাষ্টাৰ লগোটো দেখিবলৈ পোৱা যোৱা নাই।
কোনো ধৰণৰ এই ছাইটৰ কোণাত যিহেতু কাইনমাষ্টাৰ বুলি পিনে লগোটো দেখিব পোৱা যায়, মেড উইথ কাইনমাষ্টাৰ বুলি থাকে, যিটো ইয়াত কোনো ধৰণৰ নাই। যিহেতু বন্ধু বান্ধৱীসকল এনেধৰণে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যিহেতু বন্ধু বান্ধৱীসকলৰ লগতে যদিহে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে প্লিজ লাইক এটা কৰি থৈ যাব। যদিহে মোৰ চেনেলটো প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত লাই থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় আই অসম।